আজি আমাৰ ইয়াত ডিফু কনষ্টিটুৱেঞ্চি 6 ডিফু ST কনষ্টিটুৱেঞ্চি এইটো এটা আকৌ দুখৰ কথা আজিকালি নম্বৰ 6 ডিফু ST কনষ্টিটুৱেঞ্চি বুলিহে মাত্ৰ কৈছে এই বিজেপিসকলে এনেকুৱা কৰি দিলে সেই অট'নমাছ ডিষ্ট্ৰিক্ট বুলিটো পেলাই দিলে সেইকাৰণে এই অট'নমাছ ডিষ্ট্ৰিক্ট এই শব্দটো আকৌ পাবলৈ আমি চেষ্টা কৰিম ইলেকশ্যন জিকিলে আজি আমি ইয়াত নমিনেশ্যন পেপাৰ্ছ স্ক্ৰুটিনি হ'ল আৰু আমি পাছ কৰিলোঁ APHLC কেণ্ডিডেট আৰু সকলোৱে পাছ কৰিছে হৈছে এতিয়াতো ইলেকশ্যন কাম কৰিব লাগিব জিকিব লাগিব জিকিলে আমি প্ৰথম কথা আমাৰ অট'নমাছ কাউন্সিলটো পেলাই দি ইয়াত পঞ্চায়ত বহাবলৈ আৰম্ভ কৰিছে আৰু ডিমা হাছাওত পঞ্চায়ত বহোৱা অলৰেডি কৰিলে সেইকাৰণে আমি ইলেকশ্যন জিকিলে এই পঞ্চায়তটো আমি আকৌ উঠাই দিম আমি অট'নমাছ কাউন্সিলটো আকৌ পাবলৈ আকৌ আমি কৰিমেই আৰু পাব লাগিব কাৰণ এইটো কনষ্টিটিউশ্যনৰ কথা আমাক কনষ্টিটিউশ্যনতহে আমাক পাৱাৰ দিছে অট'নমাছ কাউন্সিল পাবলৈ আৰু পঞ্চায়তটো নালাগে বুলিতো কনষ্টিটিউশ্যনত আৰ্টিকল 243M মতে কোৱা আছে আৰু পঞ্চায়ত এক্ট 1994 ছেকশ্যন 1 মতে লিখা আছে যে পঞ্চায়তটো অট'নমাছ কাউন্সিল 6 শিডিউল এৰিয়াটো থাকিব নোৱাৰে বুলি কাৰণ কিয় নোৱাৰে কাৰণ আমি অট'নমাছ যেতিয়া আৰু 6 শিডিউলৰ পৰা কৰিছে যেতিয়া আমি 6 শিডিউল মতে আণ্ডাৰ পেৰাগ্ৰাফ 3 EFG ক্লজ মতে আমি নিজৰ পঞ্চায়ত কৰিব লাগে বুলি তাত লিখা আছে আৰু আমাৰ নিজৰ পঞ্চায়ত আছে আমাৰ ডিমা হাছাওসকলৰ ৰাজি নাইচখো আছে তুলচুং ৱাইছে আছে কুকিসকলৰ খাচীসকলৰ দৰবাৰ স্নং আছে আৰু ৰেংমাসকলৰ ইঞ্জাং তিৰুপুনিউ চং চাদৱেন আছে আৰু শ্যামসকলৰ মুকপম চাউহুবান আছে গাৰোসকলৰ আকিং নকমা আছে কাৰ্বিসকলৰ শ্বেৰৱান কেপ আছে সকলোৱে আমাৰ নিজৰ পঞ্চায়ত আছে সেই পঞ্চায়তটো আণ্ডাৰ আৰ্টিকল 243D তাতে কোৱা আছে যে আমি নিজৰ পঞ্চায়ত কৰিব লাগে বুলি তাত কোৱা আছে সেইকাৰণে আমাৰ নিজৰ পঞ্চায়ত আকৌ বহাবলৈ মই ইলেকশ্যন জিকিলে আৰু আমাৰ পিছতো MLA আৰু MSC ইলেকশ্যন যদি আমি জিকিলে আমি সেইটো কৰিম পঞ্চায়তটো আঁতৰাই দি আমাৰ নিজৰ পঞ্চায়ত ৰাখিম আৰু আমাৰ অট'নমাছ কাউন্সিল পুৰা অট'নমাছ কাউন্সিল আকৌ লৈ আনিম আৰু অট'নমাছ ষ্টেট আইদাৰ জইণ্টলি আৰু ছেপাৰেটলি কাৰ্বি আংলঙৰ কাৰণে বেলেগ হ'ব পাৰে আৰু ডিমা হাছাওৰ কাৰণে বেলেগ হ'ব পাৰে কিন্তু আমি অট'নমাছ ষ্টেটটো আমি আনিমেই আমাৰ APHLCয়ে আৰু 6 শিডিউল যিমান পাৱাৰ আমি হেৰুৱা হ'ল এতিয়ালৈকে হেৰুৱালে আণ্ডাৰ পেৰাগ্ৰাফ 2 ছাব পেৰাগ্ৰাফ 7 এই পাৱাৰটো ফাণ্ডামেণ্টেল পাৱাৰ এইটো হেৰুৱাই দিলে আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওতো সেই পাৱাৰটো আমি আকৌ ঘূৰাই লৈ আনিম আৰু আমি জানো সকলোৱে দেখোঁ যে আমি ঔষধ কিনিবলৈ গ'লে আমাৰ ট্ৰাইবেল মানুহ ঔষধ কিনা দোকান ঔষধ বিক্ৰী কৰা দোকান এটাও নাই ফাৰ্মেচী নাই ট্ৰাইবেলসকলৰ আৰু কেতিয়াবা আমাৰ নন ট্ৰাইবেলসকলে ডেট এক্সপায়াৰ্ড ঔষধ আমাক বিক্ৰী কৰে সেইকাৰণে এইটো বন্ধ কৰিবলৈ আৰু ট্ৰাইবেলসকলক জব ছাৰ্ভিচ অপৰচুনিটি দিবলৈ আমি NC হিলছত আমি ফাৰ্মেচী স্কুল খুলিম আৰু ৱেষ্ট কাৰ্বি আংলঙত এটা ফাৰ্মেচী স্কুল খুলিম আৰু ইষ্ট কাৰ্বি আংলঙতো এটা ফাৰ্মেচী স্কুল খুলিম আৰু যিমান ফাৰ্মেচী খোলা হ'ব আমাৰ ট্ৰাইবেল মানুহে এই ফাৰ্মেচীবিলাক ঔষধবিলাক বিক্ৰী কৰা হ'ব সেইটো পাৱাৰ আমি অপৰচুনিটিটো আমি দিম
আৰু ডিমা হাছাওত এতিয়া বৰ্তমান ইউনিভাৰ্চিটি নাই সেই তাত ইউনিভাৰ্চিটি কৰিবই লাগিব তাত কলেজটো বহুত আছে ইউনিভাৰ্চিটি আৰু খুব ভাল জাগা তাত ইউনিভাৰ্চিটি হ'বলৈ ইউনিভাৰ্চিটি ভাল ফুল ফ্লেজেড ইউনিভাৰ্চিটি ডিমা হাছাওত হাফলঙত থাকিব লাগে আৰু ৱেষ্ট কাৰ্বি আংলঙত থাকিব লাগে আৰু ইষ্ট কাৰ্বি আংলং যিটো আছাম ইউনিভাৰ্চিটি বুলি পেলাই নামটো আছাম ইউনিভাৰ্চিটি বুলি কয় কিন্তু এতিয়াতো হেডকোৱাৰ্টাৰ্ছটো শিলচৰত আছে আৰু শিলচৰটো এটা মিনি ষ্টেট কৰি থৈ দিলে আছাম গভৰ্ণমেণ্টে কাৰণ তাত মিনি ছেক্ৰেটেৰিয়েট কৰি দিলে সেইকাৰণে এইটো আছামৰ বাহিৰত হৈ গ'ল শিলচৰটো কৰিমগঞ্জ কাছাৰ হাইলাকান্দিটো আছামৰ বাহিৰত হৈ গ'ল এইটো সেই তাত আৰু আমাক কাৰ্বি আৰু ডিমাছাসকলকো তালৈকে আমাক ঠেলিবলৈ আৰম্ভ কৰিছে সেই ঠেলাটো আমি বন্ধ কৰিম আমাৰ ইয়াত ডিফুত যিটো ইউনিভাৰ্চিটি আছে ফুল ফ্লেজেড ষ্ট্ৰং ইউনিভাৰ্চিটি অল ডিপাৰ্টমেণ্ট থকা ইউনিভাৰ্চিটি আমি ইয়াত বহাম আৰু লগতে এল পি স্কুল আজিকালি এল পি স্কুল থাকে ল'ৰা ছোৱালীবিলাক এল পি স্কুল পঢ়াৰ পাছত তেওঁলোকে 10 কিলোমিটাৰ 15 কিলোমিটাৰ খোজ কাঢ়িব লাগে এই 10-11 বছৰ ল'ৰা ছোৱালীবিলাকে এইটো জংঘলৰ মাজত খোজ কাঢ়িব লাগে কেতিয়াবা কিডনেপ হয় কেতিয়াবা বেমাৰ হয় কেতিয়াবা সাপ কামুৰে সেইকাৰণে এইটো কণ্ডিশ্যনৰ পৰা আমি এৰাবলৈ আমি য'ত এল পি স্কুল আছে তাত আমি এম ই স্কুলো খুলিম আৰু যিমান এল পি স্কুল খুলিবলৈ জাগা আছে আমি খুলিম আৰু ভাল এল পি স্কুল টেটটো আমি অট'নমাছ কাউন্সিল বুলি কৈছে 6 শিডিউল সেইকাৰণে টেটটো আমি অট'নমাছ কাউন্সিলে কণ্ডাক্ট কৰিম কণ্ডাক্ট কৰা বুলি ক'লে এপ্লিকেশ্যনো আমিহে মাতিম এপ্লিকেশ্যন এক্সামিন কৰাও আমি কৰিম পৰীক্ষাও আমি কৰিম এনচাৰ পেপাৰো আমিহে চাম আমাৰ মানুহে এইটো এতিয়াতো টেট আপোনালোকৰ বুলি পেলাই এনচাৰ পেপাৰ গুৱাহাটীত চাই প্ৰশ্ন গুৱাহাটীৰ পৰা পঠায় সেইটোতো নহ'ব এনেকুৱা এইটো কৰি পেলাই আমাৰ যোৱা বছৰ এটা কেছ আমি উদাহৰণস্বৰূপে ল'ব পাৰোঁ 1345 টিচাৰ্ছ এপইণ্ট কৰিছিল তাৰ ভিতৰত কাৰ্বি আংলঙত ৱেষ্ট কাৰ্বি আংলঙত মাত্ৰ কাৰ্বিসকলে 59 পাইছে কুকিসকলে 2জন পাইছে আৰু ৰেংমা মাত্ৰ 1জন পাইছে টোটেল 62 জন পাইছে মাত্ৰ ট্ৰাইবেলসকলে আৰু 1283টো নন ট্ৰাইবেল দূৰৰ পৰা আহিছে সেই দূৰৰ পৰা অহাসকলক আমি তেওঁলোকৰ এগেইনষ্টত নহয় কিন্তু কথাটো হৈছে তেওঁলোকে মহানগৰত থকা মানুহ আৰু জংঘলত থাকিব পাৰিবনে নাথাকে সেইকাৰণে আমাৰ স্কুলবিলাক চব বন্ধ হৈ গ'ল এইটো আমি গুচাম এইটো আমাৰ টিচাৰ্ছবিলাক আমাৰ ইয়াত ৱেষ্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাও থকা মানুহবিলাক হ'বই লাগিব আৰু ট্ৰাইবেল হ'ব লাগিব আৰু খিলঞ্জীয়া অসমীয়া আৰু আদিবাসীসকলে হ'ব লাগিব এইটো বুলিহে আমি কৰিম এইটো আমি জিকিলে আৰু জিকিম বুলি আমি জানিছোঁ